কালু দালাল খুৰা ভালে আছেনে? আছো দে হাও তুমি দুখুৱা খুৰা ময়ে দক হে তোমাক লগ পাই পেলাই মোৰ ভালে হ'ল ৰবা কেহে খুৰা কাৰোবাক কইনা চইনা লগা হৈছে নেকি? নহয় হা কইনা নালগে সেই দৰা এটা আহি লাগিছিলে মোক ধৰা আপুনি কি কৰে? আপোনাক লাগিলে কইনাহে লাগব। সেই তেৰিকা মোৰ কাৰণে নহয় হা মোৰ আপিটোৰ কাৰণে লাগে তাকে কওক আপিটোৰ কাৰণে আপা এটা লাগে। হয় দে আপা এটা লাগিছিলে ক'ৰবাত পোৱা না চাবাচোন হ'ব যাওক মই চাই দিম। মই থাকোঁতে কিয় চিন্তা কৰিছে? যেতিয়ালৈকে কালু দালাল জিন্দা আছে তেতিয়ালৈকে আপুনি টেনশ্যনে নল'ব, গম পাইছে? খালি মোৰ দেখি অলপ চাব আপুনি, আপোনাৰ কাম কৰি দিম যাওক মই। হ'ব তুমি চিন্তাই নকৰিবা, খালি মোৰ আপিটোৰ কাৰণে আপা এটা চাই দিয়া তুমি। সেই এখন ঘৰৰ এটা আপা হ'লে বেছি ভাল হয়, ক'ৰবাত সেনাহান পোৱা না চাবাচোন। তুমিতো মোক জানাই দেচোন মোৰ আকৰে অভাৱ নাই, কিন্তু মোৰ আপিটোৰ কাৰণে সমস্যা হৈছে। কিন্তু এটা কথা ৰ'ব খুৰা, আপোনাৰ আপিটো অলপ হেৰি হেন নহয়? সেইটো কি ক'বা, তাৰে কাৰণে তাইৰ বিয়াখনে নহয় কত চলি ফিৰি গেল, সেইকাৰণে তোমাক কৈছো ক'ৰবাত কিবা বুদ্ধি কৰি পাৰা যদি বিয়াখন কৰি দিয়া তাইৰ। হয় নেকি? হ'ব দিয়ক কিবা বুদ্ধি খাটাব লাগিব হে। অলপ কিন্তু খৰচ হ'ব খুৰা, কাৰণ মই ঘূৰা ফুৰা কৰিব লাগিব না, অলপ বেছি দিব লাগিব না। হ'ব যা তুমি এইগিলা চিন্তা কৰিবা নালাগে, তোমাক মই কৈছো দেখো, তুমি খালি চাই দিয়া। হ'ব যাওক আমাৰ তাকে মই কালি মানে যাই আছো যাওক। দে আহিবা মই যাম দে। ইয়াৰ আপিটোৰ কাৰণে চলি এটা এতিয়া আৰু ক'ত পাওঁ? উলি দিয়া পাৰিলে মোৰ অলপ অল্লা হয়। চলি এটা এতিয়া ক'ত চাবা যাওঁ হে? ক'ত পাম চলি জয়ৰাই দেখো কৈছিলে খুৰা শুনক কি হলা? আপোনাৰ কামটো মই আজিৰ পৰা ষ্টাৰ্ট কৰি দিম দিয়ক, কি কয়? ভাল কথা কৰা। কিন্তু মই যে আগ জাগাত যাব লাগিব। হয় দিয়া বুজি পাইছো দে। তুমি মোৰ ঘৰলৈ আহা, তোমাক মই তাতে দিম আহা, মোৰ তাতে নাই। জাগাত পচি নাই যায়, মোৰ কাম হৈ গেল। বুঢ়াৰ তাৰ পৰা আগে মালখিনি আনি পেলাই তাক ফোন কৰি কৈ দিম মোৰ ঘণ্টাটো যাম মই। সিও কোনোবা দিনেই কৈছিলে মোক, মোৰো মাথাটো হৈ দিয়ে সময়ৰ মূৰত পটককৈ মনত পৰি যায় তেৰিকে। কি হ'ব? ময়ো কেনাই মালাই মাত্ৰ এটা ফোনত দৰকাৰ হয়, তাতে বুঢ়াৰ হাজাৰে নহয় কৰি দিম আজি মই। পইচা আনিলো সি গেলে পাম। খুৰা মই আপোনাক কৈছিলো না, মোৰ নাম এনাই কালু দালাল নহয়, আপোনাৰ কাম মই কৰি দিলো বুলিয়ে ধৰক। মোৰ মনটো কিবা আজি প্ৰফুল্লিত লাগি আছে। কি কলি তই? কি লিট লাগছি? প্ৰফুল্লিত নাজানা নেকি? তাৰমানে ভাল লাগি আছে। মোৰ বাপ্পা এগিলা আৰু কি শব্দ কৈছে তই? ভাল লাগি আছে কিয় ভাই? ক'বা নোৱাৰো কিয় বা? কাৰোবাক ক'ৰবাত দেখা পাইছা নেকি? কাক দেখা পালো? কাৰ কথা কৈছা তই? নহয় তই ক'ৰবাত থগা আপি দেখা পালে অৰা দিনটো জাপি থাকা, সেইকাৰণে কৈছো ৰ। মইহে থাকো নেকি? তই নাথাকা ভেটি উঠা থাকো সেই বুলি তোৰ দৰে দেখা পালি বিয়া কৰা সেনকে নাথকো নহয় মই। তই খালি ক'ৰবাত দেখা পালি আৰু তই খালি সেনকেই থাকা। থাকিমে মই বিয়াক খেদি আছো। কি কৈছা? বিয়াক খেদি আছা? বাপ্পা মানুহ দেখো কবে বোলে বিয়া কৰা বুলি কোনেও কৰাব নোৱাৰে, যেতিয়া সময় হ'ব তেতিয়া নিজে হ'ব বিয়া। ঠিকে কয়, তেতিয়াতো হ'ব বিয়া যেতিয়া সময় হয়। যাবাই সময়হে কথা ক'ব আহিছে, মই তোক দেখা দিম চাবি, মোৰ সময় নাহতে মই তোক বিয়া কৰা দেখা দিম। সেইকাৰণে মই বিয়াক খেদিছো, একদিন নহয় একদিন বিয়া ধৰাত পৰিবই লাগিব মোৰ তাতে। আৰু সিদিনাখনেহে তই এটা ধ্যান নহয় বহি চাই থাকবি, মই বিয়া কৰাবা গুচি যাম, গম পাইছা? জাকাই শুন। কি হলাই? তোৰ কপাল ফুলি গেল ভাই। কপাল ফুলি গেল? তাৰ মানে কি? তই তোমাৰ কাৰণে বয়াই পাই দেচোন, কিন্তু চাও তোৰ কাম আজি ময়ে কৰি দিলো। কাম কৰি দিলি? কি কামাই? হলো এই ফোন নাম্বাৰটো ল, ফোন কৰি পেলাই চব কথা সুধি চাবি, চব গম পাবি তই। এইটো কাৰ ফোন নাম্বাৰ দিলে তই মোক? ফোন কৰি চাবিচোন, নিজে গম পাবি দে কাৰ। মই এতিয়া যাওঁ, মোৰ দেৰি হৈছে। খানাটো কিন্তু ভালকৈ খুৱাব লাগিব দেই জাকা, মনত ৰাখবি। খানা খুৱাব লাগিব? ই কি কাম কৰি দিলে মোৰ ধৰিবই নোৱাৰিলো দেখোন। ৰচোন ফোনটো কৰিয়ে চাওঁ। জাকা কাৰ ফোন নাম্বাৰ এইটো? গম নাপায় কাৰ, কৰি চাওঁ ৰচোন। হেল্ল' কোনে আপুনি? মই জাকাই কৈছো দিয়ক। হয় দিয়ক জৰিয়া দিছো দিয়ক কওকচোন। লাগে ক'ত আছে? জাকা কি তই আহিবা দিছে কিয় ৰাই মনে থাক। নহয় দিয়ক আপোনাক নাই কওকচোন। হেৰি ক'ত আছে? হয় নেকি? হ'ব দিয়ক যাম দিয়ক, কিনে যাব লাগিব? নহ'লে এটা কাম কৰোঁ দিয়ক, আপোনাক মই কালি পৰহিদিনা মানে মাতি আছোঁ। আপুনিতো জৰিয়াৰ ঘৰটো চিনিয়ে পায় হয় না? এই জৰিয়াৰ কাষতে মোৰ ঘৰটো, মোৰ কালিকে আহি যাব, দুৱাকালৈকে যাম না কি? হ'ব দিয়ক সলকান্তে যাম দিয়ক, হ'ব দিয়ক। কি কয় এইগিলাৰ ক্ষেত্ৰত মই ঘুইতে হৈ গৈছোঁ জানেনে আপুনি? চাম দিয়ক কি কৰোঁ। আপুনি খালি আহিব মই ফোন কৰিলে আপুনি খালি আহিব। হ'ব দিয়ক থৈছোঁ দিয়ক হ'ব দিয়ক। কোনে এইটো? কওঁ না নকওঁ, এই কুজেটাটোক লৈ গেলি মোৰ একো নহয়। এইবাৰ কাকো নকওঁ, সি এতিয়া একলাই যাম মই। কি হ'লে নকলি দেখো কাক ফোন কৰিলি তই? এটা নাজনা দে দিও গুচি গ'লে আকৌ নকলা। ই ফোন কৰিলে কাকাই পিছে ঘূৰি ফেলেও শুনা নাপালো ভালকে। মায়ে মোৰ বাকচত কাপোৰ জৰা ধুই দিছোন। খাজ চাবোন দি নুধবি দে কিন্তু, চাৰ্ফ এক্সেল দি ধুই দি, চাৰ্ফ এক্সেল দি। কইনা চাবা যাম মই কিবা মোৰ বিয়াখন এইবাৰ হ'ব পাই আছো কিয় বা? জয়ৰেও মানুহটোক মই কি ভাবিছিলো, কি আল্লাহ সিও তাৰমানে তলে মোক লাগি মাথা মাৰি আছিল। সেইকাৰণে আন্দাজ মোৰ মনটো আজি প্ৰফুল্লিত লাগি আছিল। মাই কি হ'লে একো ৰেচপনে নেদা? কাপোৰ জৰা ধুই দিছা না, কালি শুকাব লাগিব কিন্তু। কি মান নাপৰি মৰা কেনেকে বুক ডাকি মৰিবা দিছা? কি কাপোৰ ধুই দিব লাগে তোৰ? কি কাপোৰ ধুই দিব লাগে?
কি কাপোৰ পিন্ধে কাপোৰ বাকচত যে একযোৰা আছে সেইযোৰা ধুই দিম মই কালি ক'ৰবাত যাব লাগিব ক'ত যা হে ক'ত যা মইতো কৈছা নকাওঁ ক'ত যাম ঘূৰি অহাৰ পিছতহে ক'ম নকা কিয় নকা হে এনাই নকওঁ মুঠতে জানি থ এইবাৰ আৰু কিন্তু মোৰ হৈ গ'ল ভাবছিলোঁ পৰহিদিনা মানে যাম বুলি কিন্তু নহয় কালিয়ে যাম এইগিলা কামত দেৰি কৰিলে বয়া সেইকাৰণে তোক কৈছোঁ তই কাপোৰ জৰা কানতে ধুই দি তই মোকো নকা ক'ত যা বাপা আৰু গম পাবি নহয় মই ঘূৰি অহাৰ পিছত কম নহয় তোক এইবাৰ তাৰমানে ভাবছোঁ মই আকলাই যাম কি হৈ চাওঁ সেইকাৰণে কাকো নাই তই বেয়া নাপি মাই তোক মই ক'ব লাগিছিল কিন্তু মোৰ মনটোৰ গৈ হাক দে সেইকাৰণে কাকো নাই মই চাওঁ এইবাৰ কি হয় মই আকলাই যাম সেইকাৰণে তই খালি আশীৰ্বাদ দি মোক মই যাতে মোৰ কামটো সফল হওঁ তে যা যা সফল হবি যা আহাৰ পিছত কবি দে কিন্তু তই এতিয়া কাপোৰ জৰা ধুই থাকে যা কালি এটা চলি আহিব তাৰ লগত যাম মই আপিটো বা দেখাত কেনাহান হয় না আৰু আগৰ দৰে দাউৰিবই লাগে এইবাৰো নালগে হ'ব দে মোৰ মনটো দেখি এইবাৰ কিবা বেলেগকে কৈ আছে কইনা চাব যাম মই কইনা চাব যাম গছৰ দুখো বেয়া নহয় ইয়াৰ এটাৰ পৰা অলপ খাব পাৰিম ৰ কিন্তু একাকে চাই ল'ব লাগিব ই কেনাহান তাৰপিছতহে মোৰ খেলা খেলাম মাতি চাওঁ ৰ ঘৰত আছেনে নাই ফোনটো কৰিছিলে মোক জেকা ঘৰত আছেনে আপুনি আছোঁ ৰ'ব কোনিনো আপুনি আপুনি কোনিনো আপোনাকতো মই চিনি বনাই কি কয় চিনি বনাই ফোন কৰিছিলোঁ আপুনি কইনা মনত পৰিছে নে কিবা মনত পৰিছে আপুনি নেকি বক মই ফোন কৰি ময়ে পাৰিছোঁ তই বক আকৌ বেয়া নাপাব বক সেই সুধিও কেনাহান একদম লুটি দিব পাৰিম মই তথাপিতো অলপ পতাই লওঁ তেতিয়াহে মোৰ কাম হ'ব হেৰি ৰ'বচোন আপোনাৰ নামটো কিনো জানিব পাৰিম না মোৰ নাম আপোনাক কয় নাই দেখোঁ মোৰ নাম কালু বুলি ক'লে সকলোৱে চিনি পায় আমি দুহু দেখাত আকে হান তে আপুনি বাদ দি পেলাই তুমি কি মাতিলে ভাল হয় নেকি কি কয় হ'ব মাতিব পাৰি কি কথা আছে ৰ'বচোন আপুনি জয়ৰাক কেনেকৈ চিনি পায় তুমি দেখোন আৰু আপুনি মাতিব দিছ পাৰিয়ে যাওঁ দে কৈছোঁ তুমি জয়ৰাক কেনেকৈ চিনি পোৱা জয়ৰাক সি আমাৰ কাষত দোকান এখনতে কাম কৰে দেখোঁ সেনেকৈ চিনি পাওঁ হয় নেকি কাষতে কাম কৰে দে আছোঁ মাইক মই চাহ পাবা দিওঁ এটা কথা ৰ হাপিটোৰ কথা কি বুলি ক'ম ইয়াৰ আগত তাই জধা আপৰা বাদ দি কিবা মিছা কথা কাম দে কাৰণ মোৰো অলপ লাগিব না দে লৈ তাড়াতাড়ি চাহখিনি হেৰি কইনাটো কোননো তুমি কইনাৰ কথা চিন্তা কৰিবা নালাগে মই চিনি পাওঁ মই তোমাক জেগাত লৈ যাম মালদাৰ মানুহ এটাই আপি গম পাইছ কি কোৱা এটাই আপি তাৰমানে কি জানা সেই আপিটোক বহুতেই বিয়া কৰা বুলি ভাবি আছে মোকে 6-7টা মানে সুধি আছে গম পাইছ কিন্তু জয়ৰা তোমাৰ কথা বৰকৈ কৈছিল সেইকাৰণে মই তোমাৰ লগত কণ্টেক্ট কৰিলোঁ আহাতে মোৰ অলপ খৰচ হ'ল দেচোন তাতে কি আছে তুমি ভাল কইনা পাবা না সেইকাৰণে আছোঁ মই তোমাৰ তাত গম পাইছ আৰু যদি তোমাৰ কিবা সন্দেহ আছে বিয়া নকৰোঁ বুলি ভাবতে মই সেই এটা চলিক ক'ব পাৰোঁ কথাটো হৈছে কি মোৰ অলপ খৰচ হ'ব হ'ল তাহাঁতৰ পৰা ল'ম মই নাংগে নকৰিবা তুমি ক'ৰ আৰু বেলেগ দিবা জহা কইনা তোমাৰ যত যিমান খৰচ হৈছে মই দিমতো কিয় চিন্তা কৰিছা তুমি ৰ'বাচোন আপিটোৰ বিষয়ে তুমি কিবা জানা না আপিটো কেনা আনা কি নাজানো মই তাকে নকয় তুমি কি কোৱা চব জানা কৈছোঁ কেনা আনো আপিত তুমি চিন্তাই নকৰিবা আপি একদম ভাল আৰু আজিকালি কিবা এখন ড্ৰামা স্কুলত সোমাইছে তাতে কাম কৰি আছে ড্ৰামা স্কুল তাৰমানে কি সেই এক্টিং যি শিকোঁ সেই স্কুল হয় নেকি এক্টিং শিকোঁ তে মোৰ তাতে বিয়া দিব না কিয় নিদিব মই আছোঁ নাই তাহাঁতে কৈছে বোলে যোনখন ঘৰৰ এটাই আপা সেনাখন চলি চাবি সেইগিলাক তাতেহে বিয়া দিম মই গম পাইছ টকা পইচাৰ অভাৱে নাই খালি চলিটো ভাল লাগে আৰু আকলা হ'ব লাগে বাছ সেয়ে বিচাৰিছে আৰু একো নাই আৰু তোৰ জয়ৰাই কৈছে তোমাৰ কথা মোৰ আগত সেইকাৰণে আহিছোঁ মই তোমাৰ তাকে জয়ৰাই তাৰমানে মোৰ কথা ইয়াৰ আগত ভাল বুলি কৈছে ভালেই হৈছে দে এতিয়া তুমি দেৰি কৰিবা নালাগে তাড়াতাড়ি ওলাই আমি যাম যা ৰ'বা মায়ে কি বুলি দিয়ে চাকৰি নাথাকে ভাই মই পাপলো ফিটিং কৰি দিলোঁ মোৰ নাম এনাই কালু দালাল নহয় মোৰ চক্ৰবেহুত জনী সময় সি আৰু সহজত ওলাই যাব নোৱাৰে কি কয় কাক ফোন কৰিছিল মই গমেই নাপালোঁ না আজি নে কালিতে চলিটো অহা কথা তাত তাকে তই আকৌ গম নাপালি নেকি কোনে ফোন কৰিছিল নাপলোৱে গম কোনে ফোন কৰিছিল তাক সুধিলোঁ সি নকলাকে তে জয়ৰে সুধি চাব লাগিছিল জয়ৰে ক'লা হয় নহয় তাক সুধিব পাৰিলোঁ হয় কিন্তু সিটো ওলাই গ'লে গম পাওঁ কিনকে সুধিম এতিয়া সেইগিলা তুমি চিন্তাই নকৰিবা মই আছোঁ না নাই দুটা এইফালে চাই দেখোন জেকা আহি আছে চলিটো তাৰমানে আজি আছে তাকে দেউতাই মোৰ মাই জেকা জেকাই ক'ত যায় ধুনু ৰ'বা অলপ ফুৰি পেলাই বলা দেৰি হৈছে দেউতা ইটো কোনি এক দুই কেনাই দেখি জেকা ক'ত যায় তই আহুৰাক জেগাৰ পৰা ফুৰি পেলাই দেখিছে না তাক সেয়া কৈ নকলাক তাকেইতো ইয়াত দুখে যি মচানে বদলি গেলাই দুটা জেকাই কইনা চাবা গেল নেকি সেই কইনা চাবা জনাই গেলি দেখোন আমাকো কলাক হয় এই জেকা গেল কওক সি একোই নকলাক দেখোন খুৰা কোনি আছ মই কালু তুমি আছ কি হলা তোমাক যি বিয়া কৈছিলোঁ মই কল্লা না খুৰা মোৰ নাম কালু হয় কালু আপুনি চাই থাকক আপোনাৰ জগাল মই লগত লৈ আহিছোঁ আহা ভিতৰে তাতে কি লাজ কৰি আছ নাহাকে হয় নেকি খুৰা মই আপোনাক কৈছিলোঁ না এতিয়া দেখা পালাক না আপোনাৰ জুৱেৰীক মই লগত লৈ আহিছোঁ দেচোন দেচোন বহা মই মাজনী উলিয়াই লৈ ৰ'বা কেনাই লাগছি দেখা পালা না সৌৰেথৰ ঘৰ তাকেইতো ইটো মোৰ সৌৰেথৰ ঘৰ বাপ্পা কিন্তু আপিটো আনবা নালাগে আনবা গেছি ৰ'বা বাইপেকা ইমান কিয় ধৈৰ্য হৈছ আমি বহু আছোঁ নাই বহা আমি ক'ত যাম মোৰ আপি ইটোৱে দিয়া
আপিটোতো আঙুলি চুহি আছে হা কে হা ধেত তেৰিকা মই তোমাক তেতিয়া কোৱা নাছিলো নেকি আপিটো ড্ৰামা স্কুলত কাম কৰে তাই এক্টিং হৈয়ালে এক্টিং কৰি আছে তেতিয়া এক্টিং ভাল হ'ব স্কুলত হয় নেকি হৈয়ালে এক্টিংহে কৰি আছে হে মাজনী একে আছোন ইয়াতে বহচোন মই নাযাওঁ মই তাতো নাবাওঁ দেখছানে এক্টিং কি এক্টিং কৰি আছে তাকেইতো হা ধৰিবই নোৱাৰি দেখোন এক্টিং কৰা বুলি হে মাজনী সেই বগা দাদাটোক দেখা পাইছা না সি তোক লালিপপ চকলেট কিনি দিব দে বহ সঁচাই দিব দেউতা দিব দে বহ বহ তুমি মোক লালিপপ চকলেট কিনি দিবা দিম বুলি নকয় কিয়া দিম বুলি কয় তাই এক্টিঙত আছে মোক কৈছে নেকি এই দিম 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 তোমাৰ আপিটো কেনে লাগছি ন পচন্দ হৈছে না হৈছি হা পচন্দ কিয় নহ'ব হৈছি দে বুঢ়া ভিতৰক লৈ আহকচোন তোমাৰ নামটো কি হা মোক আজি লালিপপ দিব লাগিব নহ'লে নকওঁ মই মোক আজি লালিপপ দে তুমি দেখোন কান্দি দিলে হা পাঢ়িয়ে গৈছিলো দেখুৱাই এক্টিংহে কৰি আছে দিবা নে নেদক এই দিম দিম কেনে দিম বিয়াৰ পিছত যিমান খাওঁ সিমান দিম বিয়া মই কিন্তু কইনা হ'ব জানো তুমি জানা জানো ময়ো দৰা হ'ব জানো দে এটা কথা এতিয়া হ'ব দে এক্টিং বাদ দে অলপ ভালকৈ কথা পাতা জেকা ইয়াক ভাগনেত বেয়া কাৰণ কিয় জানো না ইয়াক জবৰতো পুৰস্কাৰ পাইছে আৰু এইবাৰ পাবৰ কাৰণে এনেকৈ কষ্ট কৰি আছে গম পাইছা হয় নেকি কি কহা তুমি চাবাচোন বিয়াৰ পিছত তোমাৰ ঘৰ পুৰস্কাৰ দি ভৰ্তি হৈ যাব এতিয়া হেলা বাদ দিয়া তোমাৰ অ'কে না অ'কে কি অ'কে হা সেই তুমি তাৰমানে বিয়া কৰাবা না নকৰা তাকে ইচ্ছু হা কিয় নকৰাম হা কৰাম অ'কে বুলি ক তাতে আৰু কি চাই আছ অ'কে খুৰা অ'কে কি কৈছ হা অ'কে হে ঠিকে আছে তেনেহ'লে ঠিকে আছে দে আমি এতিয়া বাকী বিয়াৰ কথা আপোনাক আমি ফোনত জনাই আছো হ'ব না হ'ব জনাবা হ'ব আমি আহিলো যাওঁ দক না কি য বাবা য বাপ্পা ঐ কি বেয়াকৈ ৰক্ষা দে ঐ গজমুৰা এই দিনদীপৰেও ঘুমে মৰা তই আহিলি দেখুৱাই তই গেছিলি ককাই ক'ক গৈছিলো এতিয়া শুন তোক মই কৈ আছো ক'ত গেছিলি দে কচোন মই গৈছিলো কইনা চাবা গম পালি কি কৈছে কইনা চাবা গেছিলি তে আমাক কিয় নকলিয়াই তন্ধক নিলি মোৰ কাম নহয় মই গম পোৱা হৈ গৈছো সেইকাৰণে মই আকলাই গৈছো এইবাৰ আৰু তোক মই তেতিয়া কৈছিলো না তই ঠেম নাহি বহি চাই থাকিবি মই বিয়া কৰাব গুচি যাম মনত আছে না তোৰ তাৰমানে তোৰ হৈ গেল নেকি তই ঠিক ধৰিছা মোৰ হৈয়ে গেল হে হৈয়ে গেল